তো নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ আৰু এটা নতুন ভিডিঅ'লৈ। আমি আজি যাব ওলাইছোঁ কৰ্ণাটকা, মানে মুদ্ৰেশ্বৰ টেম্পল চাব যাব ওলাইছোঁ। আৰু বৰ্তমান আহি পালোঁ আমি কৰ্ণাটকা, ইয়াত চাব পাৰি। আৰু এইফালে সাগৰ আছে। অকণমান টাইম ইয়াতে ৰেষ্ট লৈছোঁ। মানে আমি বহুত ৰাতিপুৱাকৈ ওলাইছিলোঁ, সেইটো কাৰণে ভিডিঅ'টো বনোৱা নহ'ল। আৰু লাষ্টত গৈ মেলি বেটেৰীও খতম হ'ব বুলি মই ভিডিঅ' নাই বনোৱা এতিয়ালৈকে। তো বৰ্তমানৰ পৰা আপোনালোকক দেখাই যাম বাৰু, চাই থাকক একেলগে ভিডিঅ'টো। ধুনীয়া ধুনীয়া ভিউ দেখাই যাম আপোনালোকক কৰ্ণাটকৰ, চাই থাকক দেই। এয়া চাওক না, এইটোৱেই ৰাস্তা। আৰু এইফালে দেখিবলৈ পাইছে সাগৰখন কি ধুনীয়া, চাওক না। हेलो, आर यू हैप्पी? है कि सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है। ओ भाई साहब, बहुत ओख, बहुत डाঙৰ। এইটো চাওক না, এই ও ৱাও। প্ৰথমতে গাইজ গাড়ী পাৰ্কিং কৰি লওঁ, তাৰপিছত ভালকৈ দেখাই আছোঁ আপোনালোকক। এইয়া গাইজ ফাইনেলি আমি মুদ্ৰেশ্বৰ টেম্পল আহি গ'লোঁ। এইফালে আছে সাগৰ, তাৰপিছত ইফালে আছে টেম্পলটো। খুবেই ভাল লাগিছে ইয়ালৈ আহি। ৱাও, বহুতেই ডাঙৰ, কৈছোঁ নহয় মা কছম। আগত কি আছে আপোনালোকক সকলোবোৰ দেখাই যাম, যাতে আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক দেই। খুবেই ভাল পাব আপোনালোকে। অ' ভাই সাহেব, তো গাইজ এয়া হৈছে মুদ্ৰেশ্বৰ টেম্পল, বিখ্যাত। অ' ভাই, গোটেই বিশ্ববিখ্যাত মুদ্ৰেশ্বৰ টেম্পল। খুবেই ভাল লাগিছে। এফালে দেখিবলৈ পাইছে এইখন অৰ্জুন আৰু কৃষ্ণৰ ৰথ দেখিবলৈ পাইছে আপোনালোকে। अब है जो है वो समा है, तुम रह सकी तो रबा है। अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे जिंदगी ऐसी जीत, अब चाहे जिंदगी है। বন্ধুসকল, এতিয়া বৰ্তমান আমি আহিছোঁ শিৱ মূৰ্তি, মানে যোনটো নেকি ডাঙৰ ষ্টেচু দেখিছে নহয়, তাৰ ভিতৰত সোমাই আহিছোঁ। মিউজিয়াম এটা আছে, তাৰপিছত ইয়াতে সোমাই আহিছোঁ। ইয়াৰ বিষয়ে চব মানে মূৰ্তি বনাই পেলাই ৰাখিছে। মানে কেনেকৈনো হ'ল এই মন্দিৰটো, বিখ্যাত মুদ্ৰেশ্বৰ মন্দিৰটো কেনেকৈ হ'ল, চব ইয়াত মূৰ্তি বনাই পেলাই ৰাখিছে। মানে ইয়াতে ধুনীয়াকৈ চাব পাৰি। আপোনালোকে যদি আহে খুবেই ভাল পাব, সোমাব ইয়াতে। খুব ভাল, 30 টকা নে 20 টকা লয়। বন্ধুসকল, মই শুনা মতে এবাৰ ৰাৱণে ভগৱান শিৱক তপস্যা কৰি মেলি এটা মানে শিৱলিংগ পাইছিলে। সেই শিৱলিংগটোক লংকালৈ লৈ যাবৰ কাৰণে মানে এইফালৰ পৰা গৈ থাকোঁতে এই গণেশে মানে তাক আধা ৰাস্তাতে ৰখাই মেলি শিৱলিংগটো লৈ পেলাই এই জেগাতে ৰাখিছিলে। সেইটোৰ কাৰণে মানে এই জেগাখিনি মানে ডাঙৰ এই মন্দিৰটো হৈ গ'ল। তেনেকুৱা বুলি মই শুনা পাইছোঁ, হয়নে নহয় গম নাপাওঁ। আপোনালোকে যদি ভালকৈ এইবোৰৰ বিষয়ে জানিব বিচাৰিছে তেনেহ'লে ইউটিউবত চাৰ্চ কৰি চাব পাৰে দেই। আৰু যোনটো নেকি আপোনালোকে শিৱ মূৰ্তি দেখিছে নহয়, তাৰ পৰা আহিলোঁ আমি। তাৰপিছত ইয়াৰ চবতকৈ টপ ফ্ল'ৰত উঠিম বুলি ভাবিছোঁ। এতিয়া গৈ থাকোঁ, উঠোঁ। তাত চাওক না, ইয়াৰ পৰা কি ধুনীয়া লাগিছে। বন্ধুসকল, আমি বৰ্তমান আহিছোঁ ওপৰত, মানে ওপৰৰ পৰা তলত ভিউ চাবলৈ আহিলোঁ বৰ্তমান। কি ধুনীয়া লাগিছে চাওক না, ৱাও। বন্ধুসকল, আমি ওপৰৰ পৰা তলত আহি গ'লোঁ। বৰ্তমান গৈ আছোঁ এই মেইন গেটৰ পৰা, মানে ইয়াৰে ওপৰত গৈছিলোঁ আমি। ইয়াৰ পৰা গৈ আছোঁ ভিতৰত মন্দিৰত দৰ্শন কৰিবলৈ। চাই থাককচোন মন্দিৰটো কেনেকুৱা। তো বন্ধুসকল, আমি আহি গ'লোঁ ভিতৰত। এয়া চাওক না, মানুহ পূৰা ভিৰ হৈ গৈছে ইয়াতে দৰ্শন কৰিবৰ কাৰণে। তো বন্ধুসকল, এইটোৱে হৈছে মেইন মূৰ্তিটো। চাওক না, ভিতৰত আছে, মানে পূজা কৰি আছে। জুম কৰি দেখাই আছোঁ আপোনালোকক। আৰু এই মূৰ্তিটো গোটেই সোণৰ বুলি কৈছে গাইজ। তো ফাইনেলি গাইজ আমাৰ দৰ্শন কৰা হৈ গ'ল। এতিয়া যাবহে লাগে। ইয়াৰ পৰা প্ৰসাদখিনি খাই লওঁ, তাৰপিছত ইয়াৰ পৰা ধুনীয়াকৈ গুচি যাম। আপোনালোকক দেখাম বাৰু কিমান টাইমত যাওঁ কম, আৰু অকণমান টাইম থাকিম আৰু যাবলৈ। এইফালে দেখিবলৈ পাইছে ষ্টেচু, এইফালে। তাৰপিছত এইটো মেইন মন্দিৰটো এইফালে দেখিবলৈ পাইছে মোৰ পিছফালে। তো গাইজ আমি বৰ্তমান খাবলৈ আহিছোঁ এয়া প্ৰসাদ, মানে টিকেট লৈ মেলি প্ৰসাদ খাব আহিছোঁ। চাই লওঁ কি দিয়ে, গমটো নাপাওঁৱে। প্ৰথমতে বহি লওঁ, তাৰপিছত কি দিয়ে। ভিখাৰী নিচিনাকৈ বহি থাকিম আৰু দেই ইয়াতে। তো চবে বহি লৈছে, ময়ো বহি লৈ যাম। চবে লাইন পাতি বহি গৈছে খাবলৈ, আৰু মই ইফালে বহিছোঁ।
এতিয়া আহিছে ভাত চাওক না सहनी हमें सजा है हम हैं बाजारों के सब তো গাইজ এতিয়া খোৱা বোৱা হৈ গ'ল আৰু এতিয়া থালিখন সেইফালে দিব যাব লাগে की नजर यहाँ है हर चीज राज চাব দেই অকণমান চাব দেই অসমীয়া বুজি পাই নহয় है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है তো বন্ধুসকল আমি পুৰা ঘূৰি ঘূৰি এইফালে মন্দিৰে দেখিছেনে পুৰা ঘূৰিলোঁ তাৰপিছত এতিয়া বিচত আহিছোঁ চাওক না ওচৰতে বিচ তাৰপিছত মন্দিৰটো সেয়াতে কি ধুনীয়া লাগিছে অ' বাই এই দেখ না মানুহ কেনেকুৱা হৈছে আৰু পাইছা ৱাও খুবেই ভাল লাগিছে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে ৱাও বোলে চাওক ফাইনেলি আমি বৰ্তমান যাব ওলাইছোঁ এয়া আছিল মুৰ্দেশ্বৰ টেম্পল দেখি পাইছে আপোনালোকে দেখালোঁ বহুতে লম্বা হৈ গ'ল বহুত ভিডিঅ'টো আৰু ইফালে কাষতে আছে সাগৰটো তো আমি বৰ্তমান যাব ওলাইছোঁ ভিডিঅ'টো ইমানতে সামৰিম বুলি ভাবিছোঁ আপোনালোককে ইমানতে বিদায় ল'ম তাৰ আগতে যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব যে কেনেকুৱা লাগিছে ভিডিঅ'টো আৰু যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু দেই বেয়া চেয়া নোপোৱাকৈ